নমস্কাৰ। আজিৰ প্ৰজন্মৰ চাকৰি বিচাৰি যি হাহাকাৰ কৰি ফুৰে তাৰ মাজতে এগৰাকী শিক্ষিত যুৱতী আমাৰ এই শিৱসাগৰৰে দলুমুখ চাৰিআলিত তেওঁৰ নিজৰ মোবাইলৰ দোকান আছে আৰু তেওঁৰ মোবাইলৰ ইঞ্জিনিয়াৰিং ক'ৰ্ছ ডিপ্ল'মা ক'ৰ্ছ কৰিছে। এতিয়া তেওঁ এটা মোবাইল ঠিক কৰিবলৈ লৈছে। এয়া মই দেখুৱাই আছোঁ তেওঁ নিজ হাতেৰে এয়া আৰু যথেষ্টখিনি এয়া মোবাইল তেওঁৰ ইয়াত বিপণীত পাব উপলব্ধ বহুতখিনি কাষ্টমাৰো আহিছে। এয়া নামটো কি তোমাৰ? মোৰ নামটো মিছ দিশা দত্ত। দিশা দত্ত ন? তুমি ক'ৰ পৰা পাছ কৰিছা? মই স্কুলটো ইয়াৰে শিৱসাগৰে হয়, গাৰ্লছ কলেজৰ পৰা পাছ কৰিছোঁ। হয়, এনেকৈ মই আপোনাৰ এইটো মোবাইল ৰিপেয়াৰিংটো আপোনাৰ গুৱাহাটীতে শিকা। হয়। গুৱাহাটী ক'ত শিকিছিলা? গুৱাহাটী ভঙাগড়ত ন? হয়। কোন ইয়াৰ কিমান বছৰীয়া? এইটো আপোনাৰ 6 মান্থৰ ক'ৰ্ছ আছিলে। হয়, হয়, আহি নিজেই দোকান খুলিলোঁ। হয়। এতিয়া 3 years কমপ্লিট হৈ গ'ল আৰু এতিয়া দলমুখ চাৰিআলিত দোকান আছে ন? খুব ধুনীয়া। তুমি এতিয়া শিক্ষিত মহিলা এগৰাকী যুৱতী, খুব ধুনীয়া। তুমি আজিৰ প্ৰজন্মৰ কাৰণে তুমি এতিয়া সাহসী মহিলা ধুনীয়াকৈ। আৰু মই দেখুৱাইছোঁ তেওঁৰ বিপণীলৈ আহিব, মোবাইলৰ কিবা দৰকাৰ কিনিবলৈ হ'লেও কাভাৰিং চব এভৰিথিং আপোনাৰ খুব ধুনীয়াকৈ তেওঁৰ মানে মোবাইল ৰিপেয়াৰিং কৰিছে। আৰু মোৰ নিজৰ মোবাইল মানে ইমান মই সুধিলোঁ এনেকৈ ঠিক কৰিব পাৰিব নেকি, বহুতে নোৱাৰিম মোৰ দিয়ে ক'লে। তেওঁ কিন্তু লগালগ মোৰ এতিয়া কৰি আছে। নাম তোমাৰ মানে আকৌ এবাৰ তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো মিছ দিশা দত্ত। দলমুখ চাৰিআলি একেবাৰে আপোনাৰ দলৰ ওচৰতে দোকান। আহিলে দেখা পাব শিৱসাগৰ ৰিপেয়াৰিং বুলি আছে। হয়, ঠিক আছে, ঠিক আছে। আৰু মই তোমাক দেখাই গৈছোঁ। আপোনাৰ ফ্ৰণ্ট কেমেৰাটো বেয়া হৈ আছে, মানে ব্লাৰ হৈ আছে ন? আকৌ ফোনটো আহিলে যে হেৰি হৈ যায়, মানে স্পীকাৰটো তেওঁ অকলে সেইখিনি চব মেইনটেইন কৰি আছে দেই। কি কৈছে? এনেকৈ হেৰি ৰিচিভ কৰিলে মানে এনেকৈ নোলায়। চেঞ্চৰটো আপোনাৰ বেয়া হ'ল। অঁ, পোহৰটো নাহে। অঁ। এয়া খুব ধুনীয়াকৈ তেওঁ অকলে ঠিক কৰিছে। এইখিনি টেম্পাৰ গ্লাছ লগাইছে। তাৰপৰা আহিছোঁহে চনিয়ানগৰ মোবাইলটো দেখোন। আৰু মোবাইলো পাব ইয়াত, যথেষ্টখিনি মোবাইল আছে। মোবাইলৰ মানে যিখিনি এচেছৰিজ আপুনি সেইখিনি পাব। মোবাইল এতিয়ালৈকে মই ৰখা নাই, এণ্ড্ৰইড মোবাইল এনেই কিপেডৰ পাই যাব। হয়, কিন্তু ইভাগে মোবাইলৰ লগত যিখিনি জৰুৰী বস্তু মানে টেম্পাৰ গ্লাছৰ পৰা আদি কৰি কভাৰ, চাৰ্জাৰ, সেইখিনি গোটেইখিনি পাব। মুঠতে এচেছৰিজখিনি এভেইলেবল আছে। এইটো পটককৈ মানে টাচ নহয় ফোনটো। হয়, হ'ব দিয়া। কি কেতিয়াবা হয়, এতিয়া পটককৈ টাচ নহয় মানে। ধন্যবাদ। টেম্পাৰটো